ৰিণ্টু শৰ্মা এজন মানসিক ৰোগী। ৰিণ্টু শৰ্মা জেল বা ফাঁচী নহয়। ৰিণ্টু শৰ্মা মানসিক চিকিৎসালয়ত চিকিৎসাধীনে হৈ থাকিব। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক এটা নৰপিশাচে কিদৰে ৰাস্তাৰ সোঁমাজতে ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছিল সেয়া হয়তো সকলোৱে জানে। যিটো সময়ত সমগ্ৰ অসমবাসীৰ ৰাইজে ৰিণ্টু শৰ্মাক ফাঁচী দাবী কৰি আছে, সেইখিনি সময়তে আহিছে এটা নতুন খবৰ। সমাজৰ একাংশ লোকে কেৱল ৰিণ্টু শৰ্মাক বচাবৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে। তাৰে ভিতৰত বহুতো সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে যে ৰিণ্টু শৰ্মা এজন মানসিক ৰোগী। ৰিণ্টু শৰ্মাক মানসিক ৰোগী সজাই সকলো দুখমুক্ত কৰি তেখেতক মানসিক চিকিৎসালয়তে চিকিৎসাধীন হৈ থাকিব। বন্ধুসকল, যদিহে তেখেত এজন মানসিক ৰোগী আছিল, তেনেহ'লে কেনেকৈ তেখেতে লাইব্ৰেৰীত কৰ্মৰত আছিল ইমান দিনে? জানিবলৈ পৰা মতে নন্দিতা শইকীয়া হত্যাকাৰী ৰিণ্টু শৰ্মাক বচাবৰ বাবে বহুতেই ইতিমধ্যে চেষ্টা চলাই আছে। কিন্তু অসমবাসীৰ ৰাইজে এইটো কথা জনা উচিত, যিদৰে নন্দিতা শইকীয়াক ৰাস্তাৰ মাজতে হত্যা কৰিছিল, সেইটো ঘটনা আপোনাৰ মোৰ লগতো এদিন সংঘটিত হ'ব পাৰে। গতিকে ৰিণ্টু শৰ্মাক ফাঁচী নিদিয়া পৰ্যন্ত আমি সদায় চেষ্টা আৰু আন্দোলন কৰি যাব লাগিব। গতিকে ৰিণ্টু শৰ্মা এই মানসিক ৰোগী সজোৱাটো আপোনালোকে ইতিমধ্যে হয়তো গম পালে যে কিমান সত্য। এয়া সম্পূৰ্ণ ভুল তথ্য। গতিকে আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।